নমস্কাৰ বন্ধুসকল, সংকলিত কেছনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কৰিশ্মা কাপুৰ, প্ৰীতি জিন্দা, শিল্পা শেট্টি, ৰাণী মুখাৰ্জী। ঠিক তেনে যিটো চাম আছিল, সেই চামৰ 10 গৰাকী অভিনেত্ৰী যিসকল হয়তো সকলোৱে প্ৰিয়, আপোনাৰো প্ৰিয়, মোৰো প্ৰিয়। সেইসকলেনো কাৰ লগত বিবাহ পাশত আবদ্ধ হ'ল আৰু তেওঁলোকৰ হাজবেণ্ড সকলে কি কৰ্ম কৰে, এক্টিং কৰে নে বিজনেছ কৰে নে চাকৰি কৰে। গতিকে এই ভিডিঅ'টো সকলোখিনি আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো বহুতে ভাল লাগিব আৰু মোৰ জানিবলৈ বহুতে ইচ্ছা গৈ আছে। গতিকে মই ভাবিছোঁ আপোনালোকেও জানিবলৈ বহুখিনি ইচ্ছা গৈ আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিব। আৰু বন্ধুসকল, যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাভাবিব। তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আমি ক'বলৈ লৈছোঁ ঐশ্বৰ্য ৰায় বচ্চনৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডক সকলোৱে চিনি পায়, অভিষেক বচ্চন, আৰু এখেত এজন এক্টৰ হয়। আৰু ইয়াৰ পিছত আমি ক'বলৈ লৈছোঁ প্ৰিয়ংকা চোপ্ৰাৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ড নিকি জনছ এগৰাকী বিখ্যাত গায়ক। ইয়াৰ পিছত আমি ক'বলৈ লৈছোঁ টুইংকল খান্নাৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডক সকলোৱে চিনি পায়, অক্ষয় কুমাৰ। আৰু এখেত হৈছে এগৰাকী জনপ্ৰিয় অভিনেতা, লগতে প্ৰডিউচাৰ হয়। এইবাৰ ক'বলৈ লৈছোঁ কাজলৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডক সকলোৱে চিনি পায়, এখেত হৈছে অজয় দেৱগান। আৰু এখেত হৈছে জনপ্ৰিয় অভিনেতা, লগতে প্ৰডিউচাৰ হয়। প্ৰীতি জিন্দাৰ হাজবেণ্ডৰ নাম হৈছে জিনি। আৰু এখেত হৈছে আমেৰিকাৰ বাসিন্দা। আৰু এখেত ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট এনাৰ্জি ডিপাৰ্টমেণ্টৰ। এইবাৰ ক'বলৈ লৈছোঁ কৰীনা কাপুৰৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডৰ নাম হৈছে ছেইফ আলী খান। আৰু এখেত হৈছে এগৰাকী জনপ্ৰিয় অভিনেতা ভাৰতৰ। তো বন্ধুসকল, এইবাৰ ক'বলৈ লৈছোঁ কৰিশ্মা কাপুৰৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডৰ নাম হৈছে সঞ্জয় কাপুৰ। আৰু এখেত হৈছে এগৰাকী ভাল বিজনেছমেন। শিল্পা শেট্টি। আৰু এখেতৰ হাজবেণ্ডৰ নাম হৈছে ৰাজ কুন্দ। আৰু এখেত হৈছে ভাৰতৰ এগৰাকী সফল বিজনেছমেন। তো বন্ধুসকল, ভিডিঅ'টো প্লিজ 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 লাইক কৰক আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ মাজতে শ্বেয়াৰ কৰক। তো বন্ধুসকল, এইবাৰ ক'বলৈ লৈছোঁ ৰাণী মুখাৰ্জীৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডৰ নাম হৈছে আদিত্য চোপ্ৰা। আৰু এখেত হৈছে এগৰাকী প্ৰডিউচাৰ। কিন্তু বৰ্তমান শুনিবলৈ পোৱা গৈছে যে এওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে, কিন্তু কিমান সঁচা নাজানো। যদি আপোনালোকে জানে তেন্তে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবাৰ ক'বলৈ লৈছোঁ মাধুৰী দীক্ষিতৰ বিষয়ে। আৰু এখেতৰ হাজবেণ্ডৰ নাম হৈছে ডক্টৰ শ্ৰীৰাম মাধৱ। আৰু এখেত হৈছে এজন ডক্টৰ। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ মাজতে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতে আপোনালোকৰ বন্ধু কেইজনো এইখিনি কথা গম পায়। গতিকে বন্ধুসকল, এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায়। আৰু ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব। তলত কমেণ্ট কৰি জনাব নাপাহৰিব কেনে পালে। ভিডিঅ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয় অসম, বাই বাই।